নমস্কাৰ কুমৰিকচুদম গীটাৰ মিচিং মৰামলৈ সকলোকে আদৰণি জনাইছোঁ। পোনপ্ৰথমে সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আজি আপোনালোকৰ মাজলৈ মই পিঠাগুড়িৰে বনোৱা কেকৰ ৰেচিপি আনিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। কেক বনাবৰ বাবে মই ঘৰতে প্ৰস্তুত কৰা কেঁচা পিঠাগুড়ি ল'ম। তাৰ বাবে ভাত খোৱা চাউল লৈছোঁ। চাউলখিনি প্ৰথমতে 6 ঘণ্টামানৰ বাবে তিয়াই লৈ এনেদৰে পানীখিনি নিগৰাই ল'ম। পানীখিনি যোৱাৰ পিছত এতিয়া অলপকৈ মিক্সিত গুড়ি কৰি ল'ম। চাউলৰ গুড়িখিনি যিমান পাৰে সিমান মিহি চালনীত চালি ল'লে ভাল হয়। গোটা হৈ থাকিলে কেকটোত চাউল ভাৱ এটা আহে। চাউলখিনি চালি হোৱাৰ পিছত কেক বনাবৰ বাবে প্ৰথমতে 1 কাপ চেনি গুড়ি কৰি ল'ম। চেনিখিনি গুড়ি হোৱাৰ পিছত দিছোঁ একেটা কাপৰ জোখাৰে 1 কাপ দৈ, 1 কাপ ৰিফাইন তেল, 1 কাপ গাখীৰ। গোটেইবোৰ ভালদৰে মিক্সিত মিহলাই ল'ম। গোটেইবোৰ ভালদৰে মিহলি হৈ যোৱাৰ পিছত এতিয়া অলপকৈ পিঠাগুড়িখিনি দি যাম। পিঠাগুড়িখিনি দি হোৱাৰ পিছত আধা চামুচমানৰ জোখাৰে বেকিং পাউডাৰ দিছোঁ। আধা চামুচতকৈ অলপ কম বেকিং ছ'ডা দিছোঁ। এতিয়া আকৌ গোটেইবোৰ ভালদৰে মিহলাই ল'ম। পিঠাগুড়িৰ বেটাৰখিনি বৰকৈ ডাঠ কৰিব নালাগে। গাখীৰ অকণমান দি আৰু অকণমান মই জুলীয়া কৰি দিছোঁ। পিঠাগুড়ি দি বনোৱা কেকৰ বেটাৰখিনি ময়দাই দি বনোৱা কেকৰ বেটাৰতকৈ অলপ জুলীয়াকৈ ৰাখিব লাগে। বেটাৰখিনি ডাঠ হ'লে পিঠাগুড়িৰ কেকটো খাবলৈ অলপ টান হয়, গতিকে এইটো জোখত ৰখাই ভাল। এতিয়া কেক বনোৱা পাত্ৰটোত এনেধৰণেৰে কাগজ এখিলা দি ৰিফাইন তেল অলপ দি ভালদৰে সানি লৈছোঁ। এনেদৰে সানি হোৱাৰ পিছত কেকৰ বেটাৰখিনি দি দিছোঁ। এতিয়া কেকৰ বেটাৰখিনি ভালদৰে তললৈ বহি যাবৰ বাবে এনেদৰে অলপ পাত্ৰটো লৰাই দিব লাগে। এতিয়া 10 মিনিটমানৰ আগৰে পৰা প্ৰিহিট কৰি ৰখা কেৰাহীখনত পাত্ৰটো ভৰাই দি ঢাকনি মাৰি 50 মিনিটমানৰ বাবে ৰাখি থ'ম। জুইৰ ফ্লেম মিডিয়াম ল' ৰাখিব লাগে। একেবাৰে ল' কৰি ৰাখিলেও কেকটো সিজিবলৈ বহুত সময় লয়। 50 মিনিটমানৰ পাছত কেকটো হোৱা নিচিনা লাগিছে। এতিয়া এনেধৰণৰ কাঠি বা চুৰি কটাৰী এডালেৰে চেক কৰি চাব পাৰে। কাঠি বা চুৰি কটাৰীটোত জুলীয়া ভাৱখিনি নাহি এনেদৰে শুকান অৱস্থাত যদি চাফাকৈ ওলাই আহে তেতিয়াহ'লে গম পাব যে কেকটো সিজি গৈছে ধুনীয়াকৈ। এতিয়া কেকটো ঠাণ্ডা হোৱাৰ পিছত এনেদৰে ওলোটাই দি উলিয়াই ল'ম। এবাৰ লৰচৰ কৰোঁতেই কেকটো ধুনীয়াকৈয়ে ওলাই গৈছে। এতিয়া পিঠাগুড়ি দি বনোৱা কেকটো মই আইচিং কৰি আপোনালোকৰ আগত দেখুৱাম। তাৰ বাবে কেকটো মই 3 ভাগত ভাগ কৰি কাটি ল'ম। এই ওপৰৰ ফুলি থকা অংশখিনি মই আঁতৰাই দিছোঁ। কেকৰ ফুলি থকা সেই মাজৰ অংশখিনিত এনেধৰণৰ সৰু বাতি এটা দি শ্বেপ এটা বনাই লৈছোঁ। ইয়াৰ পৰা মই পাছত ডিজাইন এটা দিম বুলি ভাবিছোঁ। এনেধৰণৰ বৰ্ড এখনত প্ৰথমতে ক্ৰীমখিনি দি লৈ এটাকৈ লেয়াৰ দি মই ভালদৰে কেকখিনি সজাই যাম। এনেধৰণেৰে এটা পিচ দিয়াৰ পিছত কেকটো কোমল হ'বৰ বাবে গাখীৰ দি দিছোঁ। গাখীৰখিনি দি হোৱাৰ পিছত এতিয়া আকৌ ক্ৰীম দি দিছোঁ। কেকৰ ক্ৰীম বিট কৰাখিনি আজি মই দেখুওৱা নাই। যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে মোৰ আগৰটো কেকৰ ৰেচিপি ডল কেকৰ ৰেচিপিত দিয়া আছে। কোনোবাই যদি ইচ্ছা কৰে চাব পাৰিব।
ইয়াৰ ওপৰত সৰু সৰুকৈ কাটি থোৱা গুড় দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত মিঠা দৈ অকণমান এনেদৰে দি দিছোঁ। দৈখিনি দি হোৱাৰ পিছত বাকী থকা কেকৰ পিচকেইটাও একেধৰণেৰে দি যাম। এই কেকটোত বজাৰৰ বেলেগ কোনো সোৱাদ দিব বিচৰা নাই, গতিকে এনেধৰণেৰে গুড় দৈ দি ঘৰুৱা সোৱাদ এটাহে দিব বিচাৰিছোঁ। যিহেতু বিহুৰ বতৰ, গতিকে বিহু লগা সোৱাদ এটাহে দিবলৈ এনেধৰণৰ নতুন চেষ্টা এটা কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। কেকৰ বাহিৰ ফালে ডিজাইন দিবৰ বাবে এনেধৰণৰ স্ক্ৰেপাৰ বা ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। আজি মই ব্ৰাছডাল ব্যৱহাৰ কৰিম। যিসকলে কেক আইচিং কৰোঁতে বাহিৰৰ ছাইডটো মিলাবলৈ অসুবিধা পায়, সেইসকলে প্ৰথমতে এই ব্ৰাছডালেৰে শিকিব পাৰি, খুব সহজ হয়। কেকৰ ওপৰ ফালটো ভালদৰে মিহি কৰিবৰ বাবে নাইফডালত যদি ক্ৰীম লাগি থাকে, তেতিয়াহ'লে আকৌ এবাৰ ধুই লৈ কৰিলেই হৈ যায়। ক্ৰীমখিনি লগাই হোৱাৰ পিছত বৰ্ডখনৰ কাষে কাষে লাগি থকা ক্ৰীমখিনি এনেদৰে কাপোৰ এখনেৰে আঁতৰাই লৈছোঁ। এতিয়া অকণমানি বাতিটোৰে উলিওৱা সেই কেকৰ টুকুৰাটো ওপৰত দি দিছোঁ আৰু এই কেকৰ টুকুৰাটোৰ ওপৰত ক্ৰীম অকণমান সানি দি লৈ আমাৰ অসমীয়া জাপিৰ আৰ্হি দিবলৈ চেষ্টা কৰিম। ক্ৰীমখিনিৰ ৰং মিলোৱাৰ পিছত এতিয়া পাইপিং বেগৰ আগটোত অকণমানিকৈ ফুটা ৰাখি এনেদৰে ক্ৰীমখিনি দি ভালদৰে বান্ধি ল'ম। এতিয়া লাহে লাহে ডিজাইনবোৰ দি যাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আমাৰ আদৰৰ জাপি। লগতে আমাৰ অসমীয়াৰ সন্মান গামোচাখনো আঁকিবলৈ চেষ্টা কৰিলোঁ। গামোচাখনত ৰঙালীৰ শুভেচ্ছা বুলি লিখিবলৈ চেষ্টা এটা কৰিলোঁ। হাতৰ আখৰ বৰ ধুনীয়া নহয়, তথাপিও চেষ্টা এটাহে কৰিছোঁ। আৰু লগতে এয়া আমাৰ বহাগৰ কপৌ ফুল। ছবি অঁকাত বৰকৈ পাকৈত নহয়, তথাপিও মন এটা আছে কাৰণে এনেদৰে আঁকিবলৈ চেষ্টা কৰিলোঁ, কোনেও যেন দুখ নধৰে। কেকটোৰ বাহিৰ ফালে নাৰিকলৰ গুৰি অকণমান এনেদৰে ছটিয়াই দিছোঁ, দেখিবলৈ ভাল লাগিব। তিল পিঠা দিছোঁ। ধুনীয়া দেখিবৰ বাবে নাৰিকলৰ লাৰু এনেদৰে কাটি সজাই দিছোঁ।
এতিয়া চাৰিওফালে ৰঙা মণিৰ আকাৰত অলপ ফুল আঁকি দিলোঁ। মাজে মাজে তিলৰ লাড়ু দি দিছোঁ। এটা ফালে মুড়িৰ লাড়ু দিলোঁ আৰু আনটো ফালে চিৰাৰ লাড়ু দিলোঁ। সম্পূৰ্ণ ঘৰুৱা সোৱাদেৰে ভৰা পিঠাগুড়িৰ কেকৰ ৰেচিপি এটা দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। যদিহে ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি প্ৰথমবাৰ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব। আগতে মই দিয়া ডল কেকৰ ৰেচিপিটো আপোনালোকৰ পৰা বহুতো সঁহাৰি পাইছোঁ। সেয়া মোৰ বাবে আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদ হয়। ঠিক তেনেদৰে বাকীকেইটা ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাই দিব বুলি আশা কৰিছোঁ। শেষত আকৌ এবাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। আজিলৈ ধন্যবাদ।